বন্ধু বান্ধৱীসকল, জয় অনলাইন চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। মই আজি তোমালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে অসম পুলিচত পাছ কৰিলে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে আৰু অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত এখন নটিচ আহিছে। তাত কিমান তাৰিখে এপইণ্টমেণ্ট প্ৰদান কৰা হ'ব তাত ভালদৰে লিখা আছে আৰু মই তোমালোকক নটিচখন ডাউনলোড কৰি দেখুৱাই আছোঁ। এই নটিচখন ডাউনলোড কৰি দেখুৱাৰ পিছত তোমালোকক দেখুৱাম। আৰু 6,662টা পোষ্টৰ কনষ্টেবল এবি আৰু ইউবিৰ কাৰণে যিটো আছিল, আৰু APRৰ আছে আৰু FMESৰ কাৰণে আছে। এইবিলাক আছে, ভালদৰে চাই ল'ব আৰু গোটেইবিলাক তাত আছে। তাত এই নটিচখনত লিখা আছে, অল চিলেক্ট কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ৰিচ ভেটেনাৰী গ্ৰাউণ্ড খানাপাৰা গুৱাহাটী 14 তাৰিখ 5 মাহ 2022 9 AM ৰিচিভ ইণ্টিমেশ্যন অফ এপইণ্টমেণ্ট এণ্ড অৰিজিনেশ্যন থাৰ্ড। তাত খানাপাৰা ভেটেনাৰী খেলপথাৰত তাত অনুষ্ঠিত সকলোকে যাবলৈ অনুৰোধ জনোৱা হ'ল। 14 তাৰিখ 5 মাহ 9 বজাত। এইখিনিয়ে যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে, আৰু যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰা নাই সেইসকল আৰু পিছত আৰু হ'ব, পিছত চেষ্টা কৰিবা অসম পুলিচত এপ্লাই কৰিব কাৰণে। এই আজিৰ ভিডিঅ' ইয়াতে, বেছি আৰু নাই, দীঘল নকৰোঁ। আৰু মই জয় অনলাইন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত। ধন্যবাদ।